ৰঙালী বিহু সমাগত। এই ৰঙালীক আদৰিবৰ কাৰণে পূৰ্ণ প্ৰস্তুতিৰে প্ৰস্তুত হৈছে মেৰাপানী ৫ নং গমাৰিৰ আমাৰ সকলোৰে মৰমৰ, সকলোৰে চিনাকি লোকশিল্পী গোবিন শইকীয়া ককাইদেউ। আমি আজি আহি উপস্থিত গোবিন শইকীয়া ককাইদেউৰ ওচৰত। আহক আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ জীৱিকা অনুসন্ধান অনুষ্ঠানটিলৈ। বৰ্তমান আপুনি কি কামত ব্যস্ত হৈ আছে? নমস্কাৰ, মই বৰ্তমান গগনা বনাই আছোঁ। বৰ্তমান এতিয়া গগনা যিটো কৰ্মশালা পাতিছে তাতেই গগনা অৰ্ডাৰতে বহি আছোঁ। আপুনি যিহেতু ম'হৰ শিং বনাই ৰাখিছে, হয়নে নহয়? হয়। ম'হৰ শিং আপুনি কিমান বয়সৰ পৰা আপুনি মানে বনাই আৰু বজাবলৈ শিকিছিলে? মই 90 চনতে ক্লাছ 8লৈ পাইছিলোঁ। তেতিয়াই মানুহ এজনে শিং এটা দিছিলে। অৱশ্যে শিংটো বৰ্তমান মোৰ ওচৰত নাই, সেইটো হেৰি হ'ল। মই 90 চনৰ পৰা আপোনাৰ হাতত দিছোঁ যে 91 পৰা ধুনীয়াকৈ মই বজাই আছোঁ। 91 বজাই আছোঁ, তেতিয়া শিকোৱা মানুহো নাই। বিভিন্নজনক দেখোঁ কেনেকৈ বজাইছে, তাকে অনুসৰণ কৰি শিকিছোঁ। মহটো এইযোৰ শিং এতিয়া এনেকৈ পেলাই ধৰি লওক, মহটো এটা মুদ্ৰা আছে, প্ৰত্যেকটো মুদ্ৰা থাকে। আমাৰ মহৰ যিটো এটা মুদ্ৰা থাকে, ধৰি লওক সেইটো মুদ্ৰা লৈয়ে আপুনি বজাবলৈ আমাক ক'লে যে মহটোৱে যি ধৰণে মাটিয়ে শিং খানে, কেনেধৰণে কেনেকুৱা এটা হয়, তেনেকুৱা এটাক লৈ আমাক বজাবলৈ মানে তেখেতলোকে মুখে মুখে কৈ অহা মতে বা যিসকল যিমান বুঢ়া পেপাক লগ কৰিলোঁ, তেখেতলোকে সেইটোৱে ক'লে আৰু যে মহটোৱে সিফালে এটা যদি মহ থাকে, এইফালে মহটোৱে কি ধৰণে যায় খেদি, সেইটো মূৰটো দাঙিয়ে যাব। সেইকাৰণে ঠিক তেনেধৰণে পেপাৰটো এইটো বজতে যাব। সেইকাৰণে পেপাৰ মুদ্ৰা দিব এনেকৈ পেলাই, যিটো এনেকৈ এইটো মাটিখনৰ সেইটোৰ পৰা ধৰি তেনেকৈ পেলাই আমি আৰু লাহে লাহে বজাই আহিছোঁ। অকল বস্তুটো বজাবলৈ জানিলে নহ'ব, ডাঙৰ কথাটো হ'ল কি বনাবলৈ অলপ হ'লেও বনাব পাৰিব লাগিব। যেনেকৈ ধৰি লওক যিটো গফনলাৰো এডাল মানে তাৰ মেজাৰমেণ্টত বনাব লাগিব। নিৰ্দিষ্ট মেজাৰমেণ্ট নাই যে ইমান হ'ব লাগিব। এতিয়ালৈকে আপোনাৰ বিকিবৰ কাৰণে কিমানযোৰ শিং প্ৰস্তুত কৰি ৰাখিছে আপুনি? এতিয়া মোৰ প্ৰায় যথেষ্ট বনোৱা হৈছিলে। এতিয়া বৰ্তমান গোটেইখিনি অৰ্ডাৰেই আছে। আৰু এই লাষ্টত এইযোৰ ফিনিচিং হোৱাগৈ নাই, হ'বগৈ আৰু অলপ চাচিবলৈ আছে, মিহি কৰিবলৈ আছে। এইযোৰহে এতিয়া মোৰ আছেগৈ মাত্ৰ। যিহেতু ম'হৰ শিঙৰ পেপাৰ বিকিছে, আপোনাৰ কিমান দূৰলৈকে বিক্ৰী হৈ গৈছে পেপাৰযোৰ? মানে নিছেহি মানুহে আহি পেলানি? ধেমাজি এতিয়া অলপ দিনৰ আগত এটা ভেলুৰলৈ নিলে, তামিলনাডুলৈকে বিক্ৰী হৈছে? হয়, তাৰপৰা সেই কেনেকৈ পায়, ফোন নম্বৰ আহে তামিলনাডুলৈ গৈছে। এতিয়া ডাকঘৰত দিলোঁ। তেখেত তামিলনাডুলৈকে এটা পেপাৰ বিকিছে। তেখেততো অসমীয়াই হ'ব? জেংটং নহয়, অসমীয়া। তেখেতৰ নাম বাবু চৌহান নে সুশান, বাবু সুশান। এতিয়া আপুনি আগতে বিহুৰ লগত জড়িত হৈ আছিলে নেকি কেনেবাকৈ? বিহু আমি জোনবিৰি বিহুদল বুলি এটি বিহুদল খুলি নাচিছিলোঁ। সেই বিহুদলটি নামটো আৰু সেই বিহুদলটি কিমান চনত হেৰি হৈছিলে? এই ৰং বসন্ত উৎসৱ যেতিয়া হৈছিলে, ৰং চেনেলত, সেইটোহে চনটো পাহৰিলোঁ। তেতিয়া প্ৰায় 90 দশকৰ? নহয়, 2000 পৰাহে হ'ব। ৰং বসন্ত উৎসৱটো 2000 পৰাহে হৈছে। 2000 চনৰ পিছতহে হ'ব। তাৰমানে ৰং বসন্ত উৎসৱ তাতো গৈছিলোঁ বাৰু। এই তাৰমানে ৰং বসন্ত উৎসৱ প্ৰথম হওঁতে একো আওভাও নাপালোঁ যেনিবা। প্ৰথম মানে ঢেৰ কেমেৰা দেখি তেতিয়া কেনেকুৱা লাগে আৰু, এই প্ৰথম যেতিয়া তাতে শ্বুটিং কেনেকৈ হয় দেখিছোঁ আৰু ধৰক। আমাৰ ইয়াত আটাইতকৈ ডাঙৰ বিহুদলটো আছিলে আপোনাৰ গুমচেং, হয়, গুমচেং মানে আমাৰ প্ৰতিভদাহঁত আছিলে। তাৰপিছত তেখেতলোকলৈ আমি মানে বেলেগে কোনো আশা কৰিয়ে লাভ নাই। তাৰপিছত লাহে লাহে তেখেতলোকেও মানে মানুহবিলাক ইফালে সিফালে আঁতৰি যোৱাত সুবিধাটো যেনিবা আমাৰ জোনবিৰি বিহুদলো আহিলে অলপমান দিন। তাৰপিছত আমাৰো বয়স হ'ল, আমিও লাহেকৈ অকণমান আপুনি এই যিটো বাঁহী আপুনি বনাইছে চি চাবৰ, অকণমান ৰাইজক শুনোৱাব নি? আমাৰ দৰ্শকসকলক শুনোৱাব নি অকণমান? সুন্দৰ, ধুনীয়া হৈছে। আৰু আপুনি এতিয়া কি আৰু আমাক কি দেখুৱাব আপোনাৰ প্ৰস্তুত কৰা? যিহেতু সুতুলি আছে, বাঁহীটো আপোনাৰ ধৰি লওক প্ৰায়ে আছে আৰু এইটো বাঁহৰ বনাইছিলোঁ। আমাৰ ডিজাইন ছাৰৰ ওচৰলৈ গৈ, ডিজাইন গগৈ ছাৰৰ ওচৰলৈ গৈ বাঁহী শিকিছিলোঁ। মই ডিজাইন ছাৰৰ পৰা শিকি অহা। সেইজন আপোনাৰ মানে সুতুলিৰ কাৰণে গুৰু? মানে লোকবাদ্য যদিও মই ইমান দিনৰ বনাই আছিলোঁ বা বজাই আছিলোঁ বা 2 এপতকৈ বেছি আছিলোঁ, কিন্তু আমাৰ বিহু সুৰক্ষা সমিতিয়ে এইটো সুবিধা এটা দিলে যে এনেকুৱা এটা আছে বুলি পেলাইনি মোক আমাৰ গৈ পেলাই তেখেতৰ ওচৰত দেখিলোঁ। হয় বাৰু, তেখেতো বৰ যাদুকৰী মানুহ, তেখেতে বৰ ধুনীয়াকৈ বস্তু বনায়। তেখেতৰ পৰাই শিকি আহিলোঁ। সুতুলি আমি সৰুৰ পৰাই বনাইছিলোঁ, কিন্তু হ'লেও তেখেতৰ বনোৱা পদ্ধতিটো, ফিনিচিং দিয়া পদ্ধতিটো বেলেগ। সেইটো তেখেতৰ পৰাই শিকি আহিলোঁ। এয়া
এতিয়া আপোনাৰ পৰিয়ালটোৰ বিষয়ে অলপ জানিব বিচাৰিম আপোনাৰ মুখে। মোৰ আপোনাৰ ল'ৰা এটি আছে, সিও লোকবাদ্যৰ লগত প্ৰায় জড়িত। এই গগনা চগনা বনাবলৈ শিকিছে, অলপ পেপা চেপা বজায়ো। আৰু এতিয়া বৰ্তমান কমাৰ্চত পঢ়ি আছে, গোলাঘাটত থাকে। আৰু ছোৱালী এজনী আছে, এইবাৰ ক্লাছ 9ত, 10লে পাব। আপোনাৰ নিচিনা শিল্পীসকলৰ অবিহনে অসমৰ যিবিলাক লোক সংস্কৃতি, এই লোক সংস্কৃতিবিলাকতো আধৰুৱা হয়। গতিকে আপোনাক মই এটা কথা জানিব বিচাৰিম, চৰকাৰে বা আপোনাক চৰকাৰৰ ফালৰ পৰা কিবা অনুদান আপোনাক বা সাহাৰ্য কিবা দিছিলে নেকি? এতিয়ালৈকে বা দিবলৈ আহিছে নেকি কোনোবা চৰকাৰী ঘৰৰ মানুহ, ৰজা ঘৰৰ মানুহ? বিচাৰিতো যোৱা নাই, কিন্তু কথাটো হ'ল কি, এজনে আহি আৰু দিম বুলি কৈছিলে। এইবোৰ কিবা কিবি ভিতৰুৱা কথা হ'ব, সেইবিলাক বাদ। দিয়া পোৱা নাই। আৰু মইতো বিচাৰিতো যাবলৈ আৰু নিজে আকৌ শিল্পী হওঁ নহওঁ, মই নিজে শিল্পী হৈছোঁ বুলি তাৰ এনেকৈ দমবালি থাকিলেতো নহ'ব নহয়, জইনে দেখিব লাগিব। সেইকাৰণে ভাবিছোঁ মই তেনেকৈ শিল্পী যোগ্য হোৱা নাই চাগে, সেইকাৰণে পোৱা নাই, তেনেকুৱা এটাও ভাবিছোঁ। বা তেনেকৈ মোৰ নিউজো নাই অৱশ্যে। এনেই ভিতৰিয়ে মোক সকলোৱে চিনি পায়, প্ৰায় চিনি পায়, কিন্তু মই এনেকৈ নিউজ নাই। এনেকৈ বাকীও নিউজ চাব সকলোৱে জানে যদিও মানে অলপ বেয়া দৃষ্টিয়ে চাই দিয়কচোন। এইটোৱে আৰু আমুকহে কৰিব, কিবা বংশত নাইকিয়াটোহে কৰিব, এনতেন তাৰ মানে তিৰস্কাৰ কৰে আৰু যেনিবা। এতিয়া আপোনাৰ ওচৰত যিখিনি অভাৱ আছে, যদি কেনেবাকৈ সহায় কোনোবাই যদি কৰে, তেতিয়াহ'লে আপুনি ধৰি লওক খুব কম সময়তে আৰু অলপ আগবঢ়াবলৈ কাৰণে আপুনি সুবিধা হ'ব, নহয় জানো? সহায় মানে মোক মানে সহায় এইটোৱেই লাগে। মোক ওচৰ চুবুৰীয়া যিসকল নৱপ্ৰজন্ম আছে, তেখেতলোকে মোৰ ওচৰলৈ আহক, তেখেতলোকে মোৰ শিকক। মোৰ এতিয়াতো এই বহাগৰটো মই এপ্ৰিলত জন্ম, মইতো 50টো এতিয়া হ'বই, মোৰ 49 বৰ্তমান শেষ হৈছে। গতিকে মই ভাবিছোঁ কি, ক'বতো নোৱাৰি আৰু কিমান দিন জীয়াই থাকোঁ, গতিকে দাঁতো ইতিমধ্যে এটা গৈছে আৰু বাকীকেইটাও হিহিয়নি পিপিয়নি আহিছে। দাঁতকেইটা থাকোঁতে পেপাৰটো কোনোবাই বজাবলৈ বা আহি আছে, দুটা ল'ৰা আহি আছে, এটা মেট্ৰিক দিছে, এটা 10ত শিকি আছে। সিহঁতে মানে মাজে মাজে আহি থাকে শিকিবলৈ। গতিকে মই ভাবিছোঁ তেখেতলোক আগবাঢ়ি আহক। মইনো কি জানো, যিমানকণ জানো, এটকাৰ ভিতৰত মইতো নিজে 5 পইচামান জানিলেও ভাবিছোঁ কোনোবাই শিকক। আপোনাৰ নামটোকে জীয়াই ৰাখিব। হয়, মোৰ নামটো হ'লগৈ লোকবাদ্যখিনি থাকিব। আগতে গোবিন্দা আছিলে হেৰৌ, এখন গগনাত বোলে 50 টকাত পাইছিলোঁ, এখন গগনাত 80 টকা পাইছিলোঁ। সেইখন গগনা বজাৰতো 200 ঠেতি কিনি আনিবলগীয়া হয়। মানে আমাক সময় দিবলৈ তেখেতৰ অভাৱ, যিহেতু সময়, তথাপিতো আমাক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আৰু তেখেতৰ সুস্বাস্থ্য গৰাকী কৰি তোলক, আৰু ঘৰৰ পৰিয়ালটো যাতে সুস্বাস্থ্য কৰি ৰাখক, যাতে কোনো অসুবিধাৰ সন্মুখীন নহওক, তাৰে কামনা কৰি আপোনাক আজি আমাৰ খবৰ গোলাঘাটৰ বিশেষ অনুষ্ঠান জীৱিকা অনুসন্ধানৰ দৰ্শকসকলৰ ফালৰ পৰা আমিয়ে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিলৈ আপোনাৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।